অসমীয়া সমাজ মূলতে কৃষি নিৰ্ভৰ। কৃষকে মূৰৰ ঘাম মাটিত পেলাই হেঁপাহৰ শইচ ৰুৱে। দুপাল পিতা বৰষুণত জুৰুলি জুপুৰি হৈ ভৰ বাৰিষাত ভৈ ৰুৱে। দুখ ভাগৰ পাহৰি পথৰুৱা আনন্দত আবেগ অনুভূতি বিশ্বাসক বুকুত সাৱটি লৈ জীয়াই থাকে। সুৰীয়া শব্দ, সুৱদী সুৰ আৰু মনোৰম প্ৰকৃতিৰ দৃশ্যৰাজিৰ বৰ্ণনাৰে সকলোৰে হৃদয় জিনিব পৰা এজন শিল্পী ৰুদ্ৰ বৰুৱা, যিজনাই জন্মগতভাৱে যেন লাভ কৰিছিল এক অনন্য প্ৰতিভা। অসমৰ সমাজ, ইতিহাস, লোকজীৱন, লোকসংস্কৃতি আদিক ৰুদ্ৰ বৰুৱাই গীতসমূহৰ জৰিয়তে জীৱন্তকৈ প্ৰকাশ কৰিছে। তেওঁৰ গীতৰাজিৰ মাজেদি উদ্ভাসি উঠিছে গাঁৱৰ ছবি, পথাৰৰ ছবি। বতাহ আহি ধান গলে চুমি, হিম চেঁচা বতাহ আহি ধান গলে চুমি, যাওঁ কিনে যাওঁ খোজেৰে, পাওঁ কিনে পাওঁ ভাৱেৰে, যাওঁ কিনে যাওঁ খোজেৰে, পাওঁ কিনে পাওঁ, পাওঁ কিনে পাওঁ, পাওঁ কিনে পাওঁ ভাৱেৰে, উৰুকীয়া বাদ গলে জালি দাৱনী কয় আহা বুলি, পকা ধানে হালি জালি দাৱনী কয় আহা বুলি, কোন গতিৰ ঘৰত হাতৰ ধৰে হীৰা মুৰি, সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে, সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে, ধান ভালি ভালি সৰু 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 আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। ৰুদ্ৰ বৰুৱা সঁচা অৰ্থত শিল্পী প্ৰতিভাৰ অধিকাৰী আছিল। থলুৱা গীত মাতৰ প্ৰতি তেওঁৰ আছিল আজন্ম আকৰ্ষণ। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ অঞ্চলৰ শংকৰী কলা সংস্কৃতিৰ মধুৰ পৰিৱেশে ৰুদ্ৰ বৰুৱাক সৰুকালতে এক সাংস্কৃতিক পৰিমণ্ডলত সোমাই পৰাৰ বাবে প্ৰেৰণা যোগাইছিল। জয় জয় ৰাম জয়। ৰুদ্ৰ বৰুৱাই নিজেই কৈছে এইদৰে, মই হলো গাঁৱৰ ল'ৰা, পৰম্পৰাই মোক গীত গাবলৈ শিকালে। মোৰ ঘৰৰ গাতে লাগি আছিল এটি নামঘৰ। পুৱাৰ পৰা গধূলিলৈকে এই নামঘৰৰ নাম প্ৰসংগ শুনিছিলোঁ, ভাওনা চাইছিলোঁ, ভাওনাৰ ভাও লৈ বিলাপ পয়াৰ আদি গাইছিলোঁ। আনহে নালাগে মাহ প্ৰসাদ আৰু পকা মিঠৈৰ আশাত নামঘৰত হোৱা গোপিনী সবাহো বাদ দিয়া নাছিলোঁ। গৰু চৰাবলৈ গৈ মুকলি পথাৰত বিহু গাইছোঁ, খৰি লুৰিবলৈ গৈ বনগীত নাইবা বেমাৰীৰ ওচৰত বহি বুঢ়াসকলৰ লগত কীৰ্তন, নামঘোষা আদি সুৰ লগাই গাইছোঁ। এনেবোৰ অভিজ্ঞতাই ক'ব নোৱাৰাকৈ মোক গীত গাবলৈ শিকালে।
একেধাৰে গীতিকাৰ সুৰকাৰ আৰু গায়ক ৰুদ্ৰ বৰুৱাই অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতেই জীৱনৰ প্ৰথম এই গীতটি ৰচিছিল। কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি, পশ্চিম আকাশখনি ৰতুৱালে ঢকা আজি, পশ্চিম আকাশখনি ৰতুৱালে ঢকা আজি, তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি, তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি। আকাশৰ লাজুকী জোনে উলগ জনাই যেন মিচিকি হাঁহি, তৰা বচা আকাশৰ লাজুকী জোনে উলগ জনাই যেন মিচিকি হাঁহি, চালে দিশৰগ দেখা অজাতিত যেন বাজি উঠে শত সুৰে মোৰ মন বাহি, চালে দিশৰগ দেখা অজাতিত যেন বাজি উঠে শত সুৰে মোৰ মন বাহি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি। আকাশৰ কলীয়া ডাৱৰ চমকা চমকে যায় উৰি, মোৰ আকাশৰ কলীয়া ডাৱৰ চমকা চমকে যায় উৰি, নুমাও নুমাও যেন দীপ গছি মোৰ জ্বলি উঠে জ্বলি উঠে অজানাৰ আগমন জানি, নুমাও নুমাও যে দীপ গছি মোৰ জ্বলি উঠে অজানাৰ আগমন জানি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি। পিতৃ বৰদাকান্ত বৰুৱা আৰু মাতৃ হীৰালতা বৰুৱাৰ সন্তান ৰুদ্ৰ বৰুৱা তাহানিৰ ৰজাঘৰীয়া খিতাপ লাভ কৰা কঁহাল বাখৰ বৰুৱাৰ বংশধৰ আছিল। মাত্ৰ 9 বছৰ বয়সতে পিতৃৰ মৃত্যু হোৱাত তেতিয়াই পৰিয়ালটিৰ গুৰিবঠা ধৰিব লগা হৈছিল। ঘৰৰ ওচৰৰে মিকিৰহাট প্ৰাথমিক স্কুলৰ পৰা 1945 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। সেই সময়ত দ্বিতীয় মহাসমৰৰ বিভীষিকা চলি আছিল কেওফালে।
নগাঁও কলেজত আই এ পঢ়ি থাকোঁতেই ৰুদ্ৰ বৰুৱাই জাতীয় আৰু সাংস্কৃতিক ভাৱাপন্ন কেইবাটাও উদ্দীপনাময় গীত ৰচনা কৰিছিল। সমগ্ৰ উত্তৰ পূব ভাৰতৰ জনসাধাৰণৰ একতাৰ পৰিচয় দাঙি ধৰিছিল এই গীতটিৰ জৰিয়তে। নাই নাই ভীম পদ, নাই নাই ভীম পদ, নাই 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 একো ভীম পদ, নাই 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 একো ভীম পদ, এই অসমৰ মহাজাতি আমি নাই একো ভীম পদ, নাই একো ভীম পদ, এই আসামের সোনার মাটিতে বেঁধেছি আমরা ঘর, এই আসামের সোনার মাটিতে বেঁধেছি আমরা ঘর, নাই 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 কিছু ভীম পদ, এই অসমৰ মহাজাতি আমি নাই একো ভীম পদ, নাই একো ভীম পদ। মোৰ দেশৰ পাহাৰ বুকুত কোনো মিঠা মিঠা যত ফুল, মোৰ দেশৰ পাহাৰ বুকুত কোনো মিঠা মিঠা যত ফুল, মিঠা মিঠা যত ফুল, মিঠা মিঠা যত ফুল, ফুল আছে কাটি পুংবেং বগাবিন কুন্দ্রেং, বলাজি তো নাম সেরাম বগাবিন সিমলা পালাং, বলা সে কাটি পুংবেং বগাবিন কুন্দ্রেং, বলাজি তো নাম সেরাম বগাবিন সিমলা পালাং, এই অসমৰ মহাজাতি আমি নাই একো ভীম পদ, নাই একো ভীম পদ, এই আসামের সোনার মাটিতে বেঁধেছি আমরা ঘর, এই আসামের সোনার মাটিতে বেঁধেছি আমরা ঘর, নাই 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 কিছু ভীম পদ, এই অসমৰ মহাজাতি আমি নাই একো ভীম পদ, নাই একো ভীম পদ, নাই একো ভীম পদ। নগাঁও কলেজত পঢ়ি থকা সময়খিনিতে তেওঁৰ প্ৰতিভাৰ স্ফুৰণ ঘটিছিল। নগাঁৱৰ সাংস্কৃতিক ক্ষেত্ৰখনত সোমাই পৰাৰ সুবিধা পাইছিল তেওঁ। নগাঁও চহৰৰ সাংস্কৃতিক অনুষ্ঠানবিলাকত বৰগীত বনগীতৰ শিল্পী হিচাপে তেওঁ সুকীয়া আসন লাভ কৰিছিল। তেতিয়াই তেওঁ অভিনয় জগততো ভৰি দিছিল। নগাঁৱৰ আমলাপতিৰ নাট্য মন্দিৰ আছিল সেই সময়ৰ এটি আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান, শিল্পী অভিনেতাসকলৰ দৈনন্দিন মিলন ক্ষেত্ৰ। স্বৰ্গীয় চন্দ্ৰফুকন, শাৰদাকান্ত বৰদলৈ প্ৰভৃতি খ্যাতনামা অভিনেতাসকলৰ সংস্পৰ্শলৈ আহি তেওঁ নাট্য প্ৰতিভাৰো বিকাশ সাধন হয়। ডালিম গুটি ঝিকিমিকি কৰে, চোৱা ঝিকিমিকি কৰে, এ হাঁহু নেনে হাঁহু পুৱা মিচিক মাছাক কৰে, চোৱা মিচিক মাছাক কৰে, সেয়া বাৰু কোন মোৰে পূৰ্ণিমাৰে জোন, মই ঘাটত দেখি অহা মোৰে কেঁচা সোণ, অ মোৰে কেঁচা সোণ, অ মোৰে কেঁচা সোণ।
চিৰিলি হাতৰে ঐ আঙুলি ভৰিৰে ঐ আঙুলি কমুৱা তোলাৰে জোলা উৰু উৰু যেনে দেখি তেনে কৰে কুমলীয়া মন সেয়া বাৰু কোন মোৰ তেনেই আপোন তাঁতৰ পাতত ৰচেনে ধুনীয়া সপোন ধুনীয়া সপোন মোৰে কেঁচা সোণ ৰুদ্ৰ বৰুৱাক কলংপৰীয়া গীতিকাৰ বুলিও কোৱা হয় কাৰণ তেওঁ শৈশৱ অতিবাহিত কৰিছিল কলং নদীৰ পাৰত কলং নদীৰ লগত অভিন্ন সংযোগৰ ফলত তেওঁৰ জীৱন সমৃদ্ধ হৈছিল অৱশ্যে কলঙৰ কাণৰে কহুৱা কিজুপি বুলি কলং নদীক বিষয়বস্তু হিচাপে লৈ গীত ৰচিছে যদিও তেওঁ পাহৰি যোৱা নাই লুইত ভোগদৈ কপিলি দীঘৌ জাঁজি ধনশিৰি ইত্যাদি নদীক নদীমাতৃক দেশ অসমৰ কৃষক সমাজৰ চিত্ৰ বিভিন্ন ধৰণে ফুটি উঠিছে তেওঁৰ বহুতো গীতত সঁচা জীৱনৰ পটভূমিত ৰুদ্ৰ বৰুৱাই ৰচনা কৰা জেতুকীবাইজনী প্ৰকৃততে তেওঁৰ ঘৰৰ ওচৰৰে মাকণ বাইটি জীৱনৰ শেষ বয়সত লামলাকতো নোহোৱা আনকি নিজৰ ঘৰৰ ভেটি মাটি কোনো বন্ধকত থোৱা মাকণ বাইটিৰ আশ্ৰয়স্থল হৈছিল ৰুদ্ৰ বৰুৱাই এৰি থৈ অহা গাঁৱৰ ঘৰৰ ভেটিটো কালি দাঁতবোৰ পৰালি পৰৰ ঘৰে ঘৰে নাম গুণ গায়
অসমীয়া লোকগীত মাতসমূহৰ সুৰৰ বৈশিষ্ট্যই ৰুদ্ৰ বৰুৱাক প্ৰবলভাৱে আকৰ্ষিত কৰিছিল। সুৰ হৈছে এটি গীতৰ মূল কথা। সেয়ে তেওঁ গীতসমূহ শ্ৰুতিমধুৰ হোৱাত বিশেষ গুৰুত্ব দিছিল। লগতে সহজ সৰল শব্দচয়নে গীতসমূহত অনন্য মাত্ৰা প্ৰদান কৰিছিল। গীতিকাৰ ৰুদ্ৰ বৰুৱা আছিল এজন সুগায়ক আৰু সাৰ্থক সুৰকাৰ। নিজৰ অপূৰ্ব গীতসমূহৰ উপৰিও আন গীতিকাৰৰ গীততো তেওঁৰ সুৰ সংযোজন কৰিছে। উদাহৰণস্বৰূপে কবি গীতিকাৰ কেশৱ মহন্তৰ ৰচিত এটি বিখ্যাত গীত কলৰে পাততে কাউৰী পৰে খগেন মহন্তৰ হতুৱাই গোৱা এই গীতটি, যি খগেন মহন্তৰ শিল্পী জীৱনৰ মাইলৰ খুঁটি বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। ৰুদ্ৰ বৰুৱাৰ গীতসমূহৰ বিষয়বস্তু হৈছে অসমৰ সোণালী ইতিহাস, ঐতিহ্য, দেশপ্ৰেম, সমাজ জীৱনৰ নানান চিত্ৰ, গাঁও ভূঁইৰ প্ৰাকৃতিক দৃশ্যাৱলী, দেশপ্ৰেম ইত্যাদি। গীতসমূহত ভৰি আছে অসমৰ কেঁচা মাটিৰ গোন্ধ। হাঁহি ভৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি ভৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি ভৰিলে কোনে দেহাৰে তেজ মঙহে দেহাতে ঐ শুকালে দেহাৰে তেজ মঙহে দেহাতে ঐ শুকালে কেনো তোক ধৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি ভৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি ভৰিলে কোনে হাতৰ গামে খাৰু ডিঙিৰে ঐ মাদলি
আৰু ডিঙিৰে ঐ মাদলি ভাত কাপোৰ বিচাৰি গোলা দিলি বন্ধুকি বৰষে তোৰ দুচকুৰ কোনে ঐ কাকেনো তই দিবি দাই তোৰে হিয়া ভুকুৱাই কাকেনো তই দিবি দাই তোৰে হিয়া ভুকুৱাই কোনেনো তোৰ কথাটি কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি হৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি হৰিলে কোনে বাড়িৰ পাছে ফালে বৰা মোৰ ডালতে পুলি কেতেকীয়ে ৰৈনো ৰৈনা মাতে ফেঁচাই কুৰুলিয়াই ঘনে নিশাতি নিউ শুনি তোৰে জিউ ভয়তে টোপনি নাহে কি মইনা মইনা চেনাই তোৰ উঠৰ হাঁহি হৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি হৰিলে কোনে মইনা চেনাই তোৰ উঠৰ হাঁহি হৰিলে